Welcome to my channel Duldul Assam. বন্ধুসকল PUBG বেন হোৱাৰ পথত PUBG খেলি আমাৰ কি লাভ হৈছে আৰু কি লোকসান হৈছে আজিৰ ভিডিওটোত আপোনালোকে দেখা পাব ভিডিওটো হেখলৈকে চাব যদি ভিডিওটো ভাল পায় লাইক কৰি দিব আৰু যদি বেয়া পায় ডিসলাইক বাটনটো আছেই হয় বন্ধু বান্ধৱীসকল PUBG বেন হোৱাৰ ফুল প্লেনিং চলি আছে ইতিমধ্যে বহুতো সংবাদ মাধ্যম আৰু সোশ্যাল মিডিয়াত ইয়াৰ বেন হোৱা যেটো নিউজ আপডেট আহি আছে কিন্তু এতিয়ালৈকে কনফার্ম হোৱা নাই বন্ধুসকল বাট বহুত বেছি চান্স আছে যে PUBG মোবাইল গেমটো ইন্ডিয়াত বেন হৈ যাব কিয়নো বন্ধুসকল PUBG মোবাইল গেমৰ মালিক বুলিয়ে ক'ব পাৰি আমি চাইনা কাৰণ বন্ধুসকল চাইনাই এই গেমৰ পৰা বহুত বেছি ধন লাভ কৰি আহি আছে আৰু সবতকে বেছি বন্ধুসকল এই PUBG মোবাইল গেমৰ পৰা চাইনাই বেছি বেনিফিট লৈ আছে কিয়নো বন্ধুসকল PUBG মোবাইল গেমত যেটো চাইনাৰ শেয়াৰ আছে বহুত বেছি শেয়াৰ আছে যাৰ ফলত জিমান আৰ্নিং হয় ৰেভিনিউ PUBG মোবাইল গেমৰ দ্বাৰা চাইনাই বহুত লাভ কৰি আছে এক কথাত কবলৈ গলে বন্ধুসকল PUBG মোবাইল গেম বুলিয়ে নহয় জুন কেইটা এপত চাইনা জড়িত থাকিব হেই কেইটা এপ ভাৰত চৰকাৰে বেন কৰা ফুল তৈয়াৰী কৰি আছে কিয়নো বন্ধুসকল এই কেইটা এপৰ কাৰণে আমাৰ দেশৰ নেশনেল সিকিউৰিটিৰ ওপৰত প্ৰশ্ন চিহ্ন আহি পৰিছে আৰু ইতিমধ্যে বন্ধুসকল ভাৰত চৰকাৰে বহুত কেইটা ক্লোন এপছ ইন্ডিয়াত বেন কৰিছে সব চাইনাৰ কৰতুত বন্ধুসকল আপোনালোকে গম পায় যে যোৱা মাহত 59 টা এপছ চাইনিজ এপ ভাৰত চৰকাৰে বন্ধ কৰিছিল আৰু চাইনাই কি কৰিছে বন্ধুসকল হেই কেইটাৰে কিছুমান এপ একেবাৰে সেম টু সেম ক্লোন এপছ বনাই পিনে নামবোৰ চেঞ্জ কৰি লঞ্চ কৰি দিছিল কিন্তু বন্ধুসকল আমাৰ ইন্ডিয়াও কম নহয় ইন্ডিয়াও হেই কেইটা এপবোৰ ধৰা পেলাইছে আৰু হেই কেইটা এপছ ভাৰত চৰকাৰে গেট আউট কৰি দিছে মানে ইন্ডিয়াত বেন কৰি দিছে হেই কেইটা ক্লোন এপছ সমূহ এতিয়া আহু বন্ধুসকল PUBG খেলাৰ লাভ আৰু লোকসানৰ ওপৰত মই প্ৰথমত লোকসানটো কম আৰু তাৰ পিছত আপোনালোকক লাভ কি হৈছে এই গেমটো খেলাৰ পিছত বা PUBG মোবাইল গেমটো আমাক কি লাভ দিয়ে হেইটোৰ বিষয়ে আলোচনা কৰিম নাম্বাৰ 1 লোকসান বন্ধুসকল সময় হয় বন্ধুসকল এবাৰ যদি এই PUBG মোবাইল গেম আপোনালোকে খেলা আৰম্ভ কৰিছে তেনহলে আধা ঘণ্টালৈকে আপোনালোকৰ মা দেউতা কি স্বয়ং ভগৱান আহিলেও আপোনালোকক নিজৰ জেগাৰ পৰা হিলাব নোৱাৰে হেইটোৱে হল এটা ডাঙৰ লোকসান এতিয়া আহু আমি লাভলৈ লাভ কি হয় এই গেমটো খেলি আপোনালোকে ভাবেনে কিবা লাভ হৈছে বুলি মোৰটো মনত নপৰে হেই বাদ দে এতিয়া আমি আকৌ আহু লোকসানলৈ PUBG খেলা মানুহবোৰক আপোনালোকে বিশ্বাস কৰিব এদিনত কমেও 4 ঘণ্টা সময় চকুত থৈ এই PUBG গেমটো খেলে মানে মাহত 120 ঘণ্টা আৰু এবছৰত কমেও 1440 ঘণ্টা এই PUBG গেমটো খেলি নিজৰ চকুক টৰ্চাৰ কৰে যাৰ ফলত আপোনালোকৰ চকুৰ পাৱাৰ কমি যায় আৰু লাহে লাহে আপোনালোকৰ যেটো দেখাৰ শক্তি দৃষ্টি শক্তিও কমি আহে মানে এক কথাত কবলৈ গলে আপোনালোকৰ চকু নষ্ট হৈ যায় মানে বেয়া হৈ যায় যাৰ ফলত আপোনালোকে চশমা পিন্ধিব লগা হ'ব পাৰে আৰু চকুত আই ড্ৰপছ মাৰি থাকিব লগা হ'ব পাৰে আৰু ভগৱানে নকৰক কিন্তু এনেকৈ যদি চলি থাকে আপোনালোকে অন্ধ হৈ যোৱাটো খাটাং এতিয়া আমি আহু লাভলৈ PUBG গেম খেলি কি লাভ হ'ব পাৰে বহুত সময় চিন্তা কৰিলো বন্ধুসকল কিন্তু লাভ বুলা একো বস্তু মোৰ মাথাত উমাই নাই এতিয়া আহু আমি 3 নম্বৰ লোকসানলৈ PUBG খেলা কিছুমান লৰা ছোৱালীয়ে ইমান এডিক্টেড হৈ যায় একেবাৰে অন্ধই হৈ যায় বন্ধুসকল আৰু ইন গেমত থকা কিছুমান বস্তু বাহিনী মানে চাইনাই খুলি দিয়া ডুপ্লিকেট বজাৰৰ পৰা বিভিন্ন ধৰণৰ ড্ৰেছ পাটি কিনাৰ কাৰণে ৰয়েল পাস কিনাৰ কাৰণে গান স্কিন হেলমেট বেকপেক আদিৰ যেটো স্কিন হেইবিলাক কিনাৰ কাৰণে অযথা টকা পইচা খৰচ কৰে আৰু বহুতো কিবা কিবি কিনাৰ ওপৰত নিজৰ মা দেউতাৰ এটিএম লৈ টকা পইচা হেক কৰি আছে আৰু টকা পইচাৰ অপচয় কৰি আছে আৰু এই PUBG মোবাইল গেমৰ কাৰণে বন্ধুসকল ইমানে বেয়া প্ৰভাৱ পৰিছে আমাৰ সমাজৰ ওপৰত যে টকা পইচাৰ মূল্য নুবুজা হৈ গৈছে লৰা ছোৱালী বিলাকে আৰু আপোনালোকে ইয়াৰ বাবাতৰি বিভিন্ন সংবাদ মাধ্যম আৰু সোশ্যাল মিডিয়াত গম পাইছে চাগে যে ধনী মানুহৰ কথাটো বাদেই দিয়ক বহুতো দুখীয়া পৰিয়ালৰ লৰা ছোৱালীও লাখ লাখ টকা অপচয় কৰিছে হসাকে বন্ধুসকল ভাবিলে বহুত বেয়া লাগে যে PUBG মোবাইলৰ নিচিনা এটা গেমে কিমান বেয়াকৈ প্ৰভাৱ পেলাব পাৰে আৰু এটা পৰিয়াল একেবাৰে ধ্বংস কৰি পেলাই দিব পাৰে আৰু এতিয়া আহু বন্ধুসকল PUBG খেলি কি লাভ হয় হসাকে কবলৈ গলে বন্ধুসকল এই PUBG গেম খেলি আমাৰ একো লাভ নহয় এই গেম খেলি বন্ধুসকল অকল সময় নষ্ট হ'ব পাৰে টকা পইচা নষ্ট হ'ব পাৰে মাথা নষ্ট হ'ব পাৰে আৰু এটা পৰিয়াল হেক হৈ যাব পাৰে
বন্ধুসকল বিশ্বাস কৰিব এই পাবজি মোবাইল গেমৰ কাৰণে বহুতো ঘৰত সুখ শান্তি নষ্ট হৈ গৈছে সুখ শান্তি নোহোৱা হৈ গৈছে আপোনালোকে কি ভাবে বন্ধুসকল কমেন্ট বক্সত শেয়াৰ কৰি জনাব যে পাবজি মোবাইল খেলি আমাৰ কিবা লাভ হৈছে নে সো আজিৰ ভিডিওটো ইমানতে হেক কৰো যদি কোনোবাই মোৰ চেনেলত নতুনকৈ আহিছে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি লব আৰু নটিফিকেশনৰ যেটো বেল আইকন হেইটো টিপি দিব এতিয়ালৈ আহু বন্ধুসকল জয় আই অসম